যমুনার পাহাড়ে খোদা ছিল। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত চাব এটা গেম দেখাম আপোনালোকক। চাই থাকক, মই কাৰ্ড চেৰে এইটো পেলাম। চাব, ইয়াতে মোবাইলটো থৈ লওঁ। मार साले का खोपड़ी तोड़ दे। বহুত খেলিলোঁ, এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাব, এটা বস্তু দেখাই আছোঁ। চাওক, ইয়াৰ পৰা গোটেই ট্ৰেইনবোৰ দেখা পায় এইফালে। চ' ছাতৰ ওপৰৰ পৰা চাওঁ নেকি। চ' বলক ছাতৰ ওপৰৰ পৰা চাওঁ। মই আছোঁ ওপৰত, আৰু ওপৰৰ পৰা ষ্টেচনবোৰ চাওক এইফালে। চ' আৰু আজি এটা ছাৰপ্ৰাইজ আছে, মানে আমাৰ বায়ে গীটাৰ এটা অৰ্ডাৰ দিছে। চ' গীটাৰটো আহি আছে, গীটাৰটো আহি পালেও দেখাব চেষ্টা কৰিম, আনবক্সিং কৰি কেনেকুৱা। এই ট্ৰেইন আহি পাইছে, এইখন চাওক। আৰু ইয়াতে মানে এটা ডেঞ্জাৰ ঘটনা এটা ঘটিছে। চ' তলত এটা ষ্ট'ৰ ৰুম এটা আছে। সেই ষ্ট'ৰ ৰুমটোত মাজতে দুটা মাৰ্ডাৰ হৈছিল। চ' এতিয়া ভাবিলোঁ মই সেই ষ্ট'ৰ ৰুমটোত সোমাম বুলি। কি আছে ষ্ট'ৰ ৰুম? আমাৰ জেঠিহঁতে কোনো মানে সেই ষ্ট'ৰ ৰুমটো আজিলৈকে খোলাই নাই। চ' সেইকাৰণে মই আজি কোনো গম নোপোৱাকৈ লুকাই ষ্ট'ৰ ৰুমটো খোলোঁ। বলক চাওঁ কি আছে তাত। আজিৰ দিনটো চাগে মোৰ কাৰণে লাষ্ট দিনো হ'ব পাৰে, কাৰণ বহুত ডাঙৰ ৰিস্ক ল'ব যাই আছোঁ সেই ষ্ট'ৰ ৰুমটোত সোমাই। চ' তথাপিও জীৱনত এনেকুৱা ৰিস্ক অলপ ল'ব লাগে। চাওঁ মোৰ কি হয় সেই ষ্ট'ৰ ৰুমটোত সোমাই। ভয় লাগি আছে অলপ, তথাপিও মই চেষ্টা কৰিম দেখাব আপোনালোকক ষ্ট'ৰ ৰুমটোত কি আছে। ময়ো কিবা কিবিহে ভাবি আছিলোঁ, ভূতে আৰু মোক মাৰি পেলাবনে। চাওঁ বলক কি হয়। যোৱাকালি খুলিব গৈছিলোঁ ষ্ট'ৰ ৰুমটো, কিন্তু তাত কিবা এটা মই চাউণ্ড পালোঁ, সেইকাৰণে ভয় লাগি মই নুখুলিলোঁ। চ' আজি যিমান যিমানকৈ আজি খুলিমে ষ্ট'ৰ ৰুমটো। বলক বলক, একদম ভূতীয়া টাইপৰ জেগাটো। আৰু মই ক'ব পাহৰি গৈছিলোঁ, মাৰ্ডাৰ হোৱা বুলি যে ক'লোঁ, দুটা এন্দুৰৰ মাৰ্ডাৰ হৈছিল তাত। তথাপিও ভয় লাগে, এন্দুৰৰ যদি আত্মাটো তাত থাকে, কিবা মনষ্টাৰৰ ৰূপ লয়। বলকচোন চাওঁ কি আছে। এইফালে আছে, আৰু এই বাথৰুমটোতো মানে কিবা, এই বাথৰুমটোতো মানে কিবা এটা চাউণ্ড ওলায়। মানে ইয়াতো কিবা আছে নেকি? গম নাপাওঁ। এতিয়া মই ষ্ট'ৰ ৰুমটো খুলিব পৰা ৰেডি। ইয়াৰ পৰা কিবা চাউণ্ড ওলাই আছে। একদম ভূতীয়া জেগা, মানে ইয়াতে কোনো নাথাকে, পুৰা ভূতীয়া, একদম লেতেৰা হৈ আছে। পুৰা আন্ধাৰ হৈ আছে। মই ফ্লাছ মাৰি লৈছোঁ।
এইবোৰ কি চাওক না তলফালে কিবা এটা থকা যেন পাইছিলোঁ কেনেকুৱা লাগিল ষ্ট'ৰ ৰুমৰ নিগনিৰ ভূতটো চাই চ' সেইটো ফেক আছিল আৰু মই যে কৈছিলোঁ মাদাৰ হোৱা বুলি তাত এনে কৈছিলোঁ ফেক আছিল আৰু এতিয়া ইভিনিং হৈ গ'ল বাইটিয়ে বোলে আইচক্ৰীম খুৱাব লৈ যাব চ' বলক যাওঁ আইচক্ৰীম খাওঁ চাওক বুম কে আমি এতিয়া আইচক্ৰীম খাব ওলাই আহিলোঁ আৰু এইখন ফাৰ্ষ্ট ক্ৰাই শ্ব'ৰুম এইখনতে স্কুটিখন চাওক না কি মজা লাগিছে চ' বলক বলক এনেকৈ স্কুটি চাইছে আমি আইচক্ৰীম কিনিব যাওঁ আহি গ'লোঁ আমি আইচক্ৰীম ষ্ট'ৰত চুলি চাওক না এই বলক 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 এতিয়া আইচক্ৰীমবোৰ চাওক আইচক্ৰীমবোৰ এইবোৰ বাতিবোৰ চাওক না কিমান আছে আইচক্ৰীম আৰু এইবোৰ দামবোৰ চাওক যা চব কিনি ল'লোঁ যেন লাগি গৈছে চুৰ কৰি লৈ যাম নেকি ৰাতি আহি চ' এতিয়া আমি আমাৰ আইচক্ৰীমটো লৈ ল'লোঁ এতিয়া বলক যাওঁ আইচক্ৰীম খাওঁ টেডেন টেডেন এই চাই দিয়ক আইচক্ৰীম খাম আমি চাই দিয়ক পম 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 দেন আমাৰ গোটেইকেইটাৰ এতিয়া আমি ডগৰি খাম এই ঠাণ্ডাত আইচক্ৰীম খাম আমি আজি চাওক এতিয়া আমি চক'বাৰ খাওঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বাই বাই